বিখ্যাত এলোৰা কেভত য'ত এলোৰা কেভ পৃথিৱী বিখ্যাত ৱৰ্ল্ড হেৰিটেজ সাইট এলোৰা কি ধুনীয়াকৈ পাহাৰ শিল কাটি পেলাই মঠ মন্দিৰ স্তম্ভ এইবিলাক বনাই ৰাখিছে চব এফালৰ পৰা এইবোৰ ঘৰ সেই সময়ত কেনেকৈ মানুহবিলাক আছিলে ঘৰ আছিলে এনেকৈ কৰিবলৈ ঘৰ আন্ধাৰ হৈ আছে পৰিৱেশটো চব আন্ধাৰ ধুনীয়াকৈ দেখুৱাই আছোঁ গৌতম বুদ্ধৰ হেৰি আঁকি থোৱা আছে মূৰ্তি তৈয়াৰ কৰি থোৱা আছে ওপৰৰ চিলিং আন্ধাৰ যদি তলৰ ওপৰৰ চিলিংবিলাক ৰুফটো কেনেকুৱা আছিল দেখুৱাই আছে চিলিং দেখাইছে দাদাই মই ঘূৰি আছোঁ এনেকুৱা ষ্টেপছ তললৈ নামি যাবলৈ এণ্ট্ৰেঞ্চ আৰু এক্সিট গেটৰ পৰিৱেশ দেখুৱাইছোঁ এণ্ট্ৰেঞ্চটো আছিল এই জেগাডোখৰৰ পৰা সেইডোখৰত এণ্ট্ৰেঞ্চ আছিলে এতিয়া মানুহবিলাক সেইফালৰ পৰা বিভিন্ন জেগা ঘূৰি আছে 6টা বজাত যিহেতু বন্ধ হৈ যায় এতিয়া সন্ধিয়া হোৱা নাই ইয়াত 6টা বজাততো সন্ধিয়া নহয় আৰু মানুহবিলাক এক্সিট হ'লে মানুহবিলাক লাহে লাহে আহি আছে আৰু এইফালেদি আহি এই গেটেদি এক্সিট কৰি মানুহবিলাক ওলাই গৈছে এই গেটে এক্সিট কৰি মানুহ ওলাই গুচিছে সেইটো এণ্ট্ৰিটো এইটো পাৰে থাকিল আৰু এক্সিটটো এই পাৰে থাকিলে গোটেই পৰিৱেশটো খুব ধুনীয়াকৈ গছ গছনিৰ মাজত সেই পৰিৱেশটো খুব ভাল লাগে গৰমতো যথেষ্ট ঠাণ্ডা লাগিব ভাল লাগিব এবাৰ আহি পেলাই চাব পাৰে এই জেগাটো খুব ধুনীয়া লাগিব চাৰিগাঁও এলোৰা কেভ মহাৰাষ্ট্ৰত আছে দৃশ্যেশ্বৰ জ্যোতিৰ্লিংগ ইয়াত এনেই ওচৰতে আছে বিভিন্নটা ষ্টাইলত বিভিন্নটা গুফা কোনটোৰ কথা ক'ম কোনটোৰ কথা নক'ম তেনেকুৱা লাগে এলোৰা কেভত এফালৰ পৰা সোমাই গ'লে অন্ত কৰিব নোৱাৰে এটা 34টা গুফা আছে একৰ পৰা 34টা গুফাই আছে ইয়াতে 34টা গুফা কম সময়ৰ ভিতৰত চোৱাটো সম্ভৱেই নহয় কিন্তু গোটেইকেইটা গুফা চাবলৈ দিনটো সময় কম হ'ব কিন্তু তথাপি যিটো কাৰিকৰী এইবিলাক শিলত খোদিত কৰা হৈছে আজিৰ পৰা নহয় সেই দেখুৱাবলৈ সক্ষম হৈছে আপোনালোকে চাওক এবাৰ কি ধুনীয়াকৈ শিল কাটি পেলাই স্তম্ভবিলাক তৈয়াৰ কৰিছে আৰু ওপৰত গৌতম বুদ্ধৰ হেৰি আছে ওপৰত এটা পদুম ফুলকৈ বনাই ৰাখিছে ওপৰটো এইটো চিলিংটো বনাই ৰাখিছে এইটো চাওক এলোৰা কেভ এইটো এলোৰা কেভ এনেকুৱা বিভিন্নটা কেভ আছে এইটো 32 নম্বৰ কেভ এইটো 32 নম্বৰ কেভটো দেখুৱাই আছোঁ বাহিৰ পাৰটো সন্মুখত মন্দিৰ এইটো 32 নম্বৰ কেভ ইয়াতো কি ধুনীয়াকৈ হাতীও বনাই থোৱা আছে চাবলগীয়া সঁচাকৈয়ে চাবলগীয়া আহি পেলাই এবাৰ চাই যাব এলোৰা কেভ মহাৰাষ্ট্ৰত আছে এলোৰা কেভত থকা জলপ্ৰপাতটো বৰ্তমান কম পানী আছে বৰষুণ কম কাৰণে এলোৰা কেভত থকা জলপ্ৰপাত এনেকৈ পানী তললৈ গৈ আছে 29 নম্বৰ কেভ এলোৰাৰ 29 নম্বৰ গুফা দুৰ্গা মাৰ মূৰ্তি খোদিত কৰা আছে আৰু এইফালে জেগা বহিব পৰাকৈ জেগা দি গোটেই সম্পূৰ্ণ কি সুন্দৰকৈ তৈয়াৰ কৰা আছে যিটো ফটোতকৈও নিজে আহিলে বেছি ধুনীয়াকৈ চাব পৰা যায় এতিয়া শিৱ পাৰ্বতী গোটেই দেৱ দেৱীসকলৰ মূৰ্তি তৈয়াৰ কৰা আছে খুব সুন্দৰ এটা ব্যৱস্থাত কৰা আছে 29 নম্বৰ গুফা 29 নম্বৰ গুফাটো এতিয়া বাহিৰলৈ আহি আছোঁ ইয়াত আৰু এটা বস্তু দেখুৱাই যে মেপখন ইয়াত মেপখন খোদিত কৰা আছে মেপখনো এবাৰ দেখুৱাব বিচাৰিছোঁ কোনফালে কেনেকুৱা গুফা চুফাখিনি আছে নাম্বাৰ ৱাইজ সেইটো আপোনাক এবাৰ দেখুৱাওঁ চিৰিয়েল নাম্বাৰ ৱাইজ এইখন মেপত ধুনীয়াকৈ বস্তুখিনি কৰা আছে গুফা 16 নম্বৰ গুফাটোক এইটো কৈলাশ বুলি কয় এটা মন্দিৰ পাহাৰৰ শিলৰ মাজত তললৈকে বনোৱা আছে ওপৰত মাটি আছে মানুহ ওপৰত তললৈকে বনোৱা আছে এভাগ মন্দিৰ সেইটো হ'ল এই ভাগ মন্দিৰ
এই যি বনোৱাৰ যি ডিজাইন কাৰিকৰী টেকনিক আৰু এইটো হ'ল স্তম্ভ শিলৰ মাজত এটা স্তম্ভ হা কি ধুনীয়া এইটো হ'ল 16 নম্বৰ ইলোৰা কেভ আৰু ইমান ডাঙৰ ব্যৱস্থা এনেকৈ চাৰিওফালে এনেকৈ কৰা আছে চাৰিওফালে ইলোৰা কেভৰ ভিতৰত কি সুন্দৰকৈ তৈয়াৰ কৰা আছিল সেই সময়ত আপুনি অন্ত কৰিব নোৱাৰে চাই কেনি গৈছে চাৰিওফালে চব এইটো ইলোৰা কেভ আজি ইলোৰা কেভত আছোঁ ইলোৰা কেভটোৰ বিভিন্নটা পাৰ্ট এইটো 16 নম্বৰ গুফা তেনেকৈ কেইবাটাও গুফা অলৰেডি কৰি আছোঁ কিন্তু টোটেল ইয়াত চাব পৰাকৈ 34টা গুফা আছে 34টা গুফাৰ পৰা কেইবাটাও গুফা অলৰেডি আমি ভিডিঅ' কৰিছোঁ চাৰিওফালটো দেখুৱাইছোঁ ইয়াত তেনেকুৱা ধৰণে এইটো চাৰিওফালে এনেকৈ এই মন্ত্ৰীভাগৰ মূৰ্তিভাগৰ চাৰিওফালে এইটো এনেকুৱা তৈয়াৰ কৰা আছে চাৰিওফালে শেষ কৰিব পৰা যায় ইটোৰ পিছত সিটো ইটোৰ পিছত চালে চকু ৰোৱা কি সুন্দৰ দৃশ্য এই কৈলাশত মন্দিৰ বনোৱা আছে এই মন্দিৰ পাহাৰৰ ভিতৰত এনেকৈ কাটি পেলাই কি সুন্দৰ ইয়াত তৈয়াৰ কৰা আছে ইলোৰা গুফাৰ 16 নম্বৰ গুফা এইটো হ'ল 16 নম্বৰ গুফা বৰ ডাঙৰ স্তম্ভ বনোৱা আছে পাহাৰৰ মাজতে ইলোৰা কেভ মহাৰাষ্ট্ৰত থকা ইলোৰা কেভৰ 16 নম্বৰ গুফাত আছে তিনিফালৰ পৰা তুলিয়ে থাকিব মন যাব চাৰিওফালৰ পৰা 16 নম্বৰ গুফাটোত ইমান সুন্দৰকৈ বস্তুখিনি দিয়া আছে যে আপুনি ফটো তুলি অন্ত কৰিব নোৱাৰে তথাপি যিমান পাৰোঁ দুই এটা ক্লিপিং লৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ 16 নম্বৰ গুফাত থকা শিৱ মন্দিৰ ভাগৰ বাহিৰটোৰ ভিতৰত সোমাবলৈ চেনেল খুলি সোমাব লাগে ইয়াৰ অলৰেডি অকণমানকৈ ভিডিঅ' কৰিলোঁ কিন্তু আন্ধাৰ শিৱলিংগ ভাবি ডাঙৰ এভাগ শিৱলিংগ আছে গোটেই মন্দিৰটোকে মন্দিৰ পৰিকল্পিত এইটো বিষয়ে কৈলাশ সকলো দেৱ দেৱীৰ মূৰ্তি ইয়াত খোদিত কৰা আছে খুব ধুনীয়া লগা ঠাই ইলোৰা কেভৰ 16 নম্বৰ গুফা আহি যাব আৰু ৰাস্তাটো এইটো ৰাস্তা তলে নামি যাব ৰাস্তাটো এনেকৈ ষ্টেপৰ তলে নামি যাব লাগে আমি তলে নামি যাওঁ এইটো ৰাস্তাটো শিৱলিংগ ভাগ 16 নম্বৰ গুফাত থকা মন্দিৰৰ শিৱলিংগ ভাগে বিশাল শিৱলিংগ সেই সময়ত শিৱ পূজা হৈছিল আৰু এইটো আছিলে শিৱ মন্দিৰেই ওপৰৰ তলটো সম্পূৰ্ণভাৱে দেখুৱাইছোঁ শিৱলিংগ আছে যথেষ্ট ভিৰ পোৱা যায় 16 নম্বৰ গুফাটোৰ কথা কৈ শেষ কৰিব নোৱাৰি কেনিনো ল'ব কেনি নল'ব ভিডিঅ' তেনেকুৱা লাগি থাকে সেইকাৰণে কৈছোঁ ইলোৰা কেভত থকা 16 নম্বৰ গুফাটো শিৱ মন্দিৰ এভাগে সৈতে পূজা চলিও আছিল সেই সময়ত পূজাও হৈছিল এতিয়া কিন্তু পূজা হোৱা নাই এপাক আহি পেলাই চাই যাব পাৰে কি সুন্দৰ 16 নম্বৰ গুফা ইলোৰা কেভৰ 16 নম্বৰ গুফাত 16 নম্বৰ গুফাটো বাহিৰ পাৰ্টটো এইটো হ'ল বাহিৰ পাৰ্টটো 16 নম্বৰ গুফা যিটো কৈলাশ বুলি কয় কৈলাশৰ বাহিৰ পাৰ্টটো সন্মুখ ভাগ এইফালে যে এণ্ট্ৰেঞ্চ সেই গেটখিনিৰ ভিতৰত সোমাব লাগে তাই বাহিৰ পাৰ্টটো আৰু এইফালৰ পৰা 1 নম্বৰ বা 15 নম্বৰ গুফা এইটো আছে 16 নম্বৰ গুফা এইটো আৰু 17 নম্বৰৰ পৰা 34 নম্বৰ গুফালৈকে সেইটো পাৰ্টত আছে এই গোটেই ৰেঞ্জটোৱে হ'ল ইলোৰা কেভ মহাৰাষ্ট্ৰত আছে বেটাৰী ভেহিকুলত আহি আছোঁ এইটো বেটাৰী ভেহিকুল হয় বেটাৰী ভেহিকুল ইলোৰা কেভত দূৰৰ গুফাকেইটা যাবৰ কাৰণে বেটাৰী ভেহিকুলৰ ব্যৱস্থা আছে আপুনি টিকেট পাৰ্চেছ কৰি বেটাৰী ভেহিকুল এটেণ্ড কৰিব পাৰে
এতিয়া বাহিৰলৈ আহি গ'লোঁ বাহিৰৰ পাৰ্টটো দেখুৱাই আছোঁ বাহিৰৰ পৰা ইলোৰা কেভ গোটেই এণ্টায়াৰ কেভ নাম্বাৰ ৱাইজ এইটো 32 আছিলে তেনেকৈ কিনাৰত এইকেইটা প্ৰত্যেককেইটা নম্বৰকেইটা কৈ থাকিম এইবিলাক ইলোৰা কেভ খুব ধুনীয়া লগা জেগা খুব ধুনীয়া লাগিব চাৰিওফালে চাই পেলাই এতিয়া আবেলি সময় আবেলি কেজি 4টামান বাজিছে 4টামান বজাতে আহিছোঁ ইয়াত ঘামি গৈছোঁ অলপ কিন্তু বৰ ধুনীয়া লগা জেগা আহিব ইয়াত 34 গুফা 34 নম্বৰ 33 নম্বৰ 32 নম্বৰ মানে 32 33 আৰু 34 এইটো হ'ল 34 নম্বৰ গুফা এইটো 34 আৰু এইটো হ'ল 33 আৰু এইটো হ'ল সেই আগৰটো হ'ল 32 ইয়াত 3টা কেভ আছে আল্টিমেট 32 33 আৰু এইটো হ'ল 34 এই 3টা এই পাৰ্টটোত আছে ওপৰৰ পাৰ্টটো দেখাইছোঁ ওপৰৰ পাহাৰটো এনেকৈ ধৰণে গোটেই পাহাৰটোতে কেভ আছে এফালৰ পৰা একেবাৰে সিফালৰ পৰা কেভ আছে তাৰপৰা ক্ৰমান্বয়ে এনেকৈ আহি আছে আমি আহি পেলাই এইখিনি লাষ্ট পালোহি 34 নম্বৰ কেভ তাৰপিছত আকৌ আমি আগলৈ গুচি যাম কি ধুনীয়াকৈ তৈয়াৰ কৰা আছে ঘামি ভাগৰলৈ আহি গৈছে খোজকাঢ়ি আহিছে গতিকে সেইটো হ'ল পৰিৱেশ এইটো ইলোৰা কেভটোৰ এটা পাৰ্ট আপোনালোকক দেখুৱালোঁ